আপুনি বাৰু বিষজনিত সমস্যাত ভুগি আছে নেকি বিশেষকৈ জইন্ট পেইন মাসল পেইন নিউৰোলজিক্যাল পেইন আদিত তেনেহলে চিন্তা নকৰিব কৰক এবিধ চিকিৎসা ভাল পাব সকলো ধৰণৰ বিষ ইয়াত না কোনো মেডিসিন খোৱাৰ প্ৰয়োজন আছে না অপাৰেচনৰ পিছে কিনো এবিধ চিকিৎসা সকলো কৈ আছো গতিকে ভিডিওটো শেষলৈকে চাই থাকিব লগতে আপোনালোকৰ কোনে কোনে বিষজনিত সমস্যাত ভুগি আছে মোক কমেন্ট কৰি জনাব নাপাহৰিব এই চিকিৎসাবিধ হৈছে ফিজিওথেৰাপি চিকিৎসা এই ভিডিওটোত ফিজিওথেৰাপি চিকিৎসাৰ সহায়ত কেনেকৈ বিষ বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি তাৰ বিষয়ে কথা পাতিম আধুনিক চিকিৎসা বিজ্ঞানত ফিজিওথেৰাপি এক গুৰুত্বপূৰ্ণ চিকিৎসা পদ্ধতি যাৰ মাধ্যমেৰে বিষৰ উপশম অংগ প্ৰত্যংগৰ চলন ক্ষমতা বৃদ্ধি আৰু দৈনন্দিন জীৱন যাত্ৰাৰ মান উন্নত কৰা যায় যিকোনো ধৰণৰ নাৰ্ভ মাসল বা জইন্ট সম্পৰ্কীয় সমস্যাৰ সমাধানত এই চিকিৎসা অত্যন্ত কাৰ্যকৰী আজিৰ যুগত অধিকাংশ লোক শৰীৰৰ বিভিন্ন অংশত হোৱা বিষজনিত সমস্যাৰ দ্বাৰা পীড়িত একে ধৰণে গৃহিণী কৰ্মচাৰী খেলুৱৈ বৃদ্ধা আৰু শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলে প্ৰায়ে ফিজিওথেৰাপিৰ দ্বাৰা উপকৃত হয় বিশেষকৈ যিসকল ৰোগীয়ে অস্ত্ৰোপচাৰ বা সাৰ্জাৰীৰ বিকল্প বিচাৰি থাকে নাইবা ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া এৰাব খোজে তেওঁলোকৰ বাবে এই চিকিৎসা এক উৎকৃষ্ট বিকল্প ইয়াৰ পিছত কথা পাতিম ফিজিওথেৰাপিৰ মূল উদ্দেশ্য কি তাৰ বিষয়ে ফিজিওথেৰাপিৰ মূল লক্ষ্য হ'ল ব্যথা বা বিষ হ্ৰাস কৰা শৰীৰৰ সচলতা আৰু বল বৃদ্ধি কৰা অপাৰেচনৰ প্ৰয়োজন হ্ৰাস কৰা দৈনন্দিন জীৱন যাত্ৰাত স্বাধীনতা বৃদ্ধি কৰা শৰীৰৰ ভুল ভংগিমা বা পশ্চাৰ সংশোধন কৰা মানসিক শান্তি আৰু স্বাস্থ্যসন্মত জীৱনধাৰা প্ৰদান কৰা এতিয়া কথা পাতিম বিষৰ চিকিৎসাত ফিজিওথেৰাপিৰ গুৰুত্বৰ বিষয়ে এক প্ৰাকৃতিক আৰু ঔষধবিহীন চিকিৎসা ফিজিওথেৰাপি সম্পূৰ্ণ প্ৰাকৃতিক এক চিকিৎসা পদ্ধতি য'ত ৰাসায়নিক ঔষধ বা ইনজেকচনৰ প্ৰয়োজন নাথাকে ইয়াত কোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নোহোৱাকৈ বিষ নিয়ন্ত্ৰণ কৰিব পৰা যায় আনকি অপাৰেচনৰ আগতে বা পাছতো চিকিৎসকসকলে ফিজিওথেৰাপি কৰিবলৈ পৰামৰ্শ দিয়ে যাতে শৰীৰ আগৰ দৰে স্বাভাৱিক হৈ উঠে দুই বিষৰ মূল কাৰণ নিৰ্ণয় কৰি চিকিৎসা প্ৰদান সাধাৰণভাৱে পেইনকিলাৰ ঔষধে বিষ উপশম কৰি মাথো সাময়িক আৰাম প্ৰদান কৰে কিন্তু ফিজিওথেৰাপি চিকিৎসাই বিষৰ মূল উৎস বা কাৰণ চিনাক্ত কৰি শাৰীৰিক ব্যায়াম থেৰাপি আৰু অন্যান্য প্ৰাকৃতিক পদ্ধতিৰ মাধ্যমেৰে মূল সমস্যাটো সমাধান কৰে তিনি ফিজিওথেৰাপিয়ে কি ধৰণৰ বিষত সহায় কৰে ফিজিওথেৰাপি বিশেষকৈ এই সমস্যাবোৰৰ বাবে অত্যন্ত উপকাৰী মাসল পেইন শৰীৰৰ মাসল বা পেশীত টান পৰি হোৱা বিষ আঘাতৰ ফলত হোৱা বিষ আৰু দীৰ্ঘদিন ধৰি চলি থকা মাসল পেইনৰ ক্ষেত্ৰত ফিজিওথেৰাপি খুবেই সহায়ক জইন্ট পেইন আৰ্থ্ৰাইটিছ যেনে অস্টিঅ'আৰ্থ্ৰাইটিছ আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ দৰে ৰোগত ফিজিওথেৰাপিয়ে জইণ্টৰ কঠিনতা হ্ৰাস কৰে শিথিলতা বৃদ্ধি কৰে আৰু সচলতা বজাই ৰাখে স্নায়ুৰ বিষ বা নিউৰোলজিক্যাল পেইন সিয়াটিকা লাম্বাৰ স্পন্ডাইলোসিছ আৰু হাৰ্নিয়েটেড ডিস্কৰ দৰে স্নায়ুৰ সমস্যা থাকিলে ফিজিওথেৰাপিয়ে বিষ উপশম কৰি সচলতা বৃদ্ধি কৰে মাইগ্ৰেইন আৰু মূৰৰ বিষ শৰীৰৰ ভুল ভংগিমা আৰু মাসল টেনচনৰ ফলত হোৱা মূৰৰ বিষ মাইগ্ৰেইন আৰু টেনচন হেডেকৰ ক্ষেত্ৰত ফিজিওথেৰাপিৰ মাধ্যমেৰে পৰ্যাপ্ত আৰাম পোৱা যায় স্পৰ্টছ ইনজুৰি
খেলুৱৈসকলে প্ৰায়ে বিভিন্ন আঘাতৰ সমস্যাত ভোগে। ফিজিঅথেৰাপিৰ জৰিয়তে আঘাতৰ পৰিপূৰ্ণ পুনৰুদ্ধাৰ সম্ভৱ হয়, যাৰ ফলত খেলুৱৈসকলে আগৰ দৰে শক্তিশালী খেল ধৰি ৰাখিব পাৰে। 4. ফিজিঅথেৰাপিৰ প্ৰধান পদ্ধতি। ফিজিঅথেৰাপিত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়, যেনে মেনুৱেল থেৰাপি, হাতেৰে মাসল আৰু জইণ্টৰ টান মাৰিব পৰা বিশেষ পদ্ধতি। যিসকলে আৰ্থ্ৰাইটিছ বা মাসল পেইনত ভোগে তেওঁলোকৰ বাবে এই পদ্ধতি অত্যন্ত কাৰ্যকৰী। এক্সাৰচাইজ থেৰাপি, বিশেষ ধৰণৰ ব্যায়াম যি মাসল আৰু জইণ্টৰ বল বৃদ্ধি কৰে। চিয়াটিকা, হাড়ৰ সমস্যা আৰু স্পৰ্টছ ইনজুৰিৰ পুনৰুদ্ধাৰত সহায় কৰে। ইলেক্ট্ৰথেৰাপি, টেন্স, আল্ট্ৰাছাউণ্ড আৰু IFTৰ দৰে পদ্ধতিৰে স্নায়ু আৰু মাসলৰ বিষ হ্ৰাস কৰে। হট আৰু কোল্ড থেৰাপি, গৰম বা ঠাণ্ডা প্ৰয়োগ কৰি মাসল আৰু জইণ্টৰ বিষ হ্ৰাস কৰা হয়। ইনজুৰিৰ প্ৰাথমিক চিকিৎসাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। 5. দৈনন্দিন জীৱন যাত্ৰাত ফিজিঅথেৰাপিৰ প্ৰভাৱ। ফিজিঅথেৰাপি নিয়মীয়াকৈ কৰাৰ ফলত বিষ নিয়ন্ত্ৰণ কৰিব পাৰি, শৰীৰ সুস্থ আৰু সক্ৰিয় হৈ থাকে, দৈনন্দিন জীৱনত সৰলতা বৃদ্ধি পায়, ফিটনেছ বজাই ৰাখিব পাৰি, বয়স বৃদ্ধিৰ ফলত হোৱা শাৰীৰিক সমস্যাবোৰ কমি যায়। অৱশেষত ক'ব লাগিব যে ফিজিঅথেৰাপি চিকিৎসাই বিষৰ উপশম কৰাৰ উপৰিও দৈনন্দিন জীৱন যাত্ৰা উন্নত কৰে। বিশেষকৈ যিসকল ৰোগীয়ে অপাৰেশ্যনৰ পৰা ৰক্ষা পাব বিচাৰে, ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া এৰাব খোজে আৰু বিষৰ স্থায়ী সমাধান বিচাৰে, তেওঁলোকৰ বাবে এই চিকিৎসা অন্যতম সৰ্বোত্তম বিকল্প। যদি আপুনি দীঘলীয়া বিষ বা শাৰীৰিক অস্বস্তিত ভুগি আছে, তেনেহ'লে এজন অভিজ্ঞ ফিজিঅথেৰাপিষ্টৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। লগতে কেনেধৰণৰ দীঘলীয়া বিষ বা শাৰীৰিক অস্বস্তিত ভুগি আছে মোকো কমেণ্ট কৰি জনাব পাৰে। আজিৰ ভিডিঅ'টোত মই বিষজনিত ৰোগৰ চিকিৎসাত ফিজিঅথেৰাপিৰ গুৰুত্বৰ ওপৰত অলপ কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।